হে যুগস্ৰষ্টা মহাপুৰুষ, তোমালৈ শতকোটি প্ৰণাম। কবি চম্পাৰাণী হালৈ। হে যুগস্ৰষ্টা মহাপুৰুষ, কৰিছোঁ তোমাক শতকোটি প্ৰণাম। তুমিয়েতো আহিছিলা মানৱী ৰূপেৰে, হিংসা বিদ্বেষেৰে ভৰা পংকিলময় সমাজক নৱৰূপ দিবলৈ। সিদিনা আছিল 1449 খ্ৰীষ্টাব্দৰ আহিন মাহৰ শুক্লা দশমী তিথি। মাতৃ তোমাৰ সত্যসন্ধা আৰু পিতা কুসুম্বৰ। বৰদোৱাৰ আলিপুখুৰী নামে ঠাই জনম লভিলা। অজ্ঞানী মানৱক সুমধুৰ বাণীৰে জীৱন দিলা। গোৱালা ধৰ্মৰ ভূ, বৈকুণ্ঠৰ শাস্ত্ৰ আনি দিলা মৰম, দিলা ভাষা, দিলা জ্ঞান, কৰিলা জগত জয় নাম প্ৰসংগ। এক দেৱ এক হেৱ, এক বিনে নাই কেৱ। সংস্কৃতিৰ সৃষ্টিকাৰী তুমি যাদুকৰ, সৰ্বত্ৰে তোমাৰ অৱদান। কৰতল কমল লিখিয়ে আৰম্ভ কৰিলা জগত পোহৰ বিলোৱা কাম। তোমাৰ আলোকেৰে উদ্ভাসিত হ'ল সকলো অসমীয়া। তুমি মানৱ মুক্তি আৰু মানৱ সেৱাৰে অসমীয়াৰ মন প্ৰাণত ভক্তি প্ৰেমৰ নিজৰা বোৱালা। গীত নাচ ভাওনাৰে সাহিত্যৰ স্বৰ্ণসৌধ গঢ়ি তুলিলা। তোমাৰ আলোকেৰে উজ্বলি উঠিছে আজি সাহিত্য সংস্কৃতিৰ বিশাল পথাৰ। হে যুগস্ৰষ্টা মহাপুৰুষ, তোমালৈ যাচিছোঁ শতকোটি প্ৰণাম। হে যুগস্ৰষ্টা মহাপুৰুষ, তোমালৈ যাচিছোঁ শতকোটি প্ৰণাম। ধন্যবাদ।